কি হবি ডাকু মানুহ মাৰিব পাৰিম না হয় নেকি তো কোনে এইবোৰ বুদ্ধি দিছে আপুনি উল্টা উল্টা কৰ মই কেতিয়া বুদ্ধি দিলোঁ পাহৰি গেলোঁ না মাথা আচ্ছা ৰচোন ৰ কিন্তু তই কেইটামান বিপৰীত শব্দ কচোন বিপৰীত মানে বিপৰীত শব্দ কেনেকৈ বা ক'ব লাগিব মই ধৰ ক'ম আৰু অঁ মই যিটো শব্দ ক'ম তাৰ মানে বিপৰীত শব্দ আৰু কেনেকৈ বা ক'ব লাগিব বুজে কচোন মই দিন বুলি ক'লে তই ৰাতি বুলি ক'ব লাগিব অঁ মই ভাল বুলি ক'লে তই বেয়া বুলি ক'ব লাগিব উল্টা অঁ মই ল'ৰা বুলি ক'লে তই ছোৱালী বুলি ক'ব লাগিব উল্টা উল্টা আপুনি কোৱাৰ পিছত ক'ব লাগিব না আগত মই কোৱাৰ পিছত ক'ব লাগিব হয় নেকি অঁ হ'ব দেচোন চেষ্টা কৰোঁ অঁ ক'ব লাগিব অঁ কচোন উল্টা উল্টাকৈ ক'ব লাগিব বুজি পাইছা তোৰ বুজি পালোঁ নে ভালকৈ বুজি পাইছ ভালকৈ বুজি পাইছোঁ অঁ কি হ'ল কি বা শুনাই পাহৰিলি বুজি পাইছি আচ্ছা আচ্ছা তই বোলেচোন মই এটা শুনা পাইছোঁ মোক সিদিনা সি দিছেও কৈছে অঁ আৰু সিদিনা হ'লে লুজ কেৰেক্টাৰো কৈছে অঁ সি আজি আহিব পাৰোঁ অঁ তই বোলে ইংৰাজীও মাতিব জানো ইংৰাজী বাৰু মাষ্টৰে মাতৰ নামে চাই থাকে মোক মাছৰে চাই থাকে চাই থাকে কি বুলি কয় তোক ইংৰাজী টাইগাৰ টাইগাৰ বুলি কয় বাঘ বুলি কয় মই ইংৰাজীত মাষ্টৰে ভয় কৰে হয় নেকি আচ্ছা মাছৰে ভয় কৰে ভয় কৰে ঠিক আছে মই ৰাইজৰ আগতো ট্ৰেইন চলিছে নে তাক সুধিম কি বস্তু ট্ৰেইন চলিছে খোৱা বস্তু নেকি খালি খাওঁ খাওঁকৈ থাক নেকি কি বা ট্ৰেইন চলিছে বুজি পোৱা নাই মই এটা শব্দ অসমীয়াত ক'ম অঁ সেইটো তই ইংৰাজীত কবি আপুনি ইংৰাজীত ক'ব মোক মই এতিয়া ইংৰাজীত ক'ব তই বোলেচোন বাদ ইংৰাজীত নহয় ৰাতি মই ইংলিছটো দিনতহে পাৰোঁ এতিয়াতো পোহৰ হৈ আছে ধুনীয়া দিনৰ নিচিনা নহয় ভালকৈ ভল্টেজ নাই না তাৰমানে নোৱাৰ চেষ্টা কৰোঁ নিচোন কিবা ক'ব লাগিব ৰাইজৰ আগত কথা আছে কিন্তু মাৰ খাই মৰিব লাগিব না নালাগে অঁ ক'ব পাৰিবতো চেষ্টা কৰোঁ নিচোন অঁ ধৰি ল এই পোৱালিটোৱে শুই শুই বিচনাত পায়খানা কৰি আছে কি কৰিব লাগিব ইংৰাজীত ক'ব লাগিব মই ক'ব লাগিব অঁ কি বুলি ক'ব লাগিব ধৰি ল ধৰি ল'ব ৰ মোৰ কাকে ধৰিছ আপুনি যে ধৰিব দিছে ধৰি ল'ব দিছোঁ মই ইয়াতে নহ'লেও মনতে ধৰি লৈছোঁ মনত মনটো বা ক'ত গৈছে আয়া ধৰি লৈছোঁ দেও অঁ মনতে ধৰি ল এই পোৱালিটোৱে শুই শুই বিচনাত পায়খানা কৰি আছে ইংৰাজীত ক'ব লাগিব ক এতিয়া ক'ব লাগিব না অঁ এতিয়াই ক'ব লাগিব তই টাইগাৰ নহয় জানো টাইগাৰে দে বেয়াকে ফাঁচি গ'লোঁ ক পাৰে অঁ ইংৰাজীত না অঁ এ বি চি ডি ই কি এ বি চি ডি মাতি আছ নহয় বহুত দিন ইংলিছ কৰে মামৰ খাইছে চাফা কৰি লৈছোঁ চাফা কৰি লৈছে ইংলিছ মাত কি কৰি আছিল নো পাহৰিলি তাকেতো শুই শুই পায়খানা কৰি আছে বাচ্চাটো অঁ দি কি দি বলছো ইংলিছত অঁ দি বাচ্চা ইস অফিস ঘুমে ঘুমে পায়খানা অফিস বিছনা বিছনা তোৰ মূৰতো হৈছে ৰাতি উঠিছে সেইকাৰণে পাৰা নাই নেকি সেইকাৰণে তই মাষ্টৰে প্ৰাৰ্থনা পায় ন তাকেতো আচ্ছা উল্টা শব্দ কেইটা ক উল্টা শব্দ কেইটা অঁ ক আৰু মই বুজি কৈছোন কেনেকৈ ক'ব লাগিব মই দিন বুলি ক'লে তই ৰাতি ভাল বুলি ক'লে বেয়া ল'ৰা বুলি ক'লে ছোৱালী উল্টা এওঁ বুলি ক'লে তেওঁ তেওঁ অঁ উল্টা উল্টা আপুনি কোৱাৰ পিছত মই কোৱাৰ পিছতে ক'ব লাগিব দেচোন বুজি পাইছাতো বুজি পাইছোঁ কম নে নকম নে কম নকম ৰ না মোক আৰম্ভ কৰিব দে নাই মই চেছ কৰিলোঁ এইটো সি আৰম্ভ কৰিয়ে দিলে ই চব চেষ্টাই কৰি দিলা এই অলপ মনে থাকচোন সেইটো অলপ ভুকি থাককচোন ৰ না বিপুল মোক ক'ব দে সেই বুলবুলে মই শুনিছোঁ কৈ থাককচোন তই আৰম্ভ কৰিয়ে দিলি তই তাৰমানে চেছ কৰি দিলি সেই কি কথা কয় এই সেইটো কি কথা শুনি থাকে মাথাই বেয়া কৰি দিব ই চব জ্ঞান বাঢ়াই দিব ধেৎ তেৰিকা মোক কথাটো আৰম্ভ কৰিব দেচোন সেইটো মই কথাটো চেছ কৰিলোঁ তো দিন ৰাতি ৰাতিপুৱা গধূলি ভাল বেয়া ল'ৰা ছোৱালী মহিলা মোটা অসমীয়া বঙালী তোৰ মূৰটো আপোনাৰ ভৰি দেখোন ননচেন্স গুড চেন্স ৰাম এই ৰহি হে ভগৱান এই চৈতান মুখত ঘোচা মাৰি দিম কপালত চুমা খাই দিম ইয়াৰ লগতে কি হ'ব নহয় ইয়াৰ লগতে কি ভাল হ'ব নহয় এই কিবা বেলেগ ব্যৱস্থা কৰিব লাগিব ৰ ইয়াৰ কিবা ভাল ব্যৱস্থা কৰিব লাগিব তোক কোৱা নাই বুলি কৈছোঁ নহয় আপোনাকে কৈছোঁ বুলি কৈছোঁ নহয় তই এক মিনিট মনে মনে থাকচোন আপুনি 2 মিনিট কৈ থাককচোন মুখত ঘোচা মাৰি দিম কপালত চুমা খাই দিম ননচেন্স ফুল চেন্স হাফ দিন ফুল বেৰে
কয় আপনি কি কানছি ননসেন্স ফুল চেঞ্জ এক বেলেগ ব্যৱস্থা কৰিম ৰ এয়া ভাল ব্যৱস্থা কৰিব লাগিব ৰ তোক কোৱা নাই বুলি কৈছিতো আপোনাকে কৈছোঁ বুলি কৈছোঁ নহয় অলপ মানে মনে মনে থাকচোন আপুনি কৈ থাককচোন মনে মনে থাকবিনে শুনি থাককচোন ঠিক আছে মই নাযাওঁ দে ঠিক আছে মই নাজানো দে মই নাযাওঁ দে মই যাওঁ দে যা আহ মই এতিয়া নাযাওঁ দে মই এতিয়া যাওঁ দে মই এতিয়া নাযাওঁ দে মই এতিয়া যাওঁ দে নাযাওঁ দে যাওঁ দে নাযাওঁ দে যাওঁ দে যা আহ নাযাওঁ বুলি কৈছিলোঁ মই যাওঁ বুলি কৈছোঁ নহয় মই নাযাওঁ বুলি কৈছিলোঁ যাওঁ বুলি কৈছিলোঁ নাযাওঁ দে যাওঁ দে যা আহ নাযাওঁ বুলি কৈছিলোঁ যাওঁ বুলি কৈছোঁ নহয় আহ যা যা আহ মই তাৰমানে নাযাবি আপুনি তাতে আহিব মই নাযাওঁ বুলি কৈছোঁ নাযাওঁ মই নেগেলোঁ যাওঁ বুলি কৈছোঁ গিলো যা আহ যা বুলি কৈছোঁ তই এইখিনিতে আমি আৰু কি হৈছে কৌতুক অভিনেতা বিপুল ৰেখা দেৱক আমি সম্বৰ্ধনা জনাব ওলাইছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ সমিতিৰ সম্পাদক